কেনেকুৱা লাগিলে ইয়াৰ পৰিৱেশটো আজি চাবলৈ বহুত বেছি ভিৰ ভাল লাগিছে দেই তো ফাইনেলি আমাৰ পৰীক্ষা শেষ হ'ল মনটো বহুত বেছি ভাল লাগিছে এতিয়া অলপ ওলাই আহিছোঁ বাথৰুম আহিছোঁ তাৰপিছতে এতিয়া আমি যাম শিৱদৌললৈ গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আজি হৈছে শিৱৰাত্ৰি গতিকে শিৱৰাত্ৰি সকলোলৈকে বহুত বহুত শুভকামনা যাচিলোঁ গতিকে ব'লক এতিয়া যাওঁ শিৱদৌল কলেজৰ পৰা বাহিৰে বাহিৰে আহিলোঁ বা এজনী ঘৰলৈ তাতে অলপ ড্ৰেছ কৰি পেলাই নি এতিয়া যাওঁ লগত যাব এজনী ওলাই আকৌ এইজনী গতিকে ব'লক আমি যাওঁ শিৱদৌললৈ চল আৰু আজি শিৱদৌললৈ যোৱা যিটো ৰাস্তা সেই ৰাস্তাটোত এখনো গাড়ী চাইকেল সোমাবলৈ দিয়া নাই সেইকাৰণে আমি ইয়াতে খোজকাঢ়ি আহি আছোঁ আৰু এইটো বস্তু আজিৰ কাৰণে মেইন নে কি কয় ওলাই গ'ল আমাৰ ছোৱালী তাই মোক কৈছে মোকো আজি ভ্লগত উঠাবাচোন দেই সেইকাৰণে উলিয়াই দিলোঁ বেছি দূৰ নহয় আৰু হ'লেও অলপ ভৰি বিষাই গৈছেগৈ বহুত খোজকাঢ়িছোঁ মানে বেটেৰী স্কুটি বাইক একো সোমাবলৈ দিয়া নাই ইয়াতে অকল মানুহ সেয়াই আৰু আহি আছোঁ আৰু টিকলো আৰু কিমান মানুহ চাওকচোন বাপৰে বাপ ইমানেই বেছি মানুহ আমিতো পৰীক্ষা দি পেলাই মানে বহুত দেৰিকৈ গৈছোঁ ন 12টা 12:30 এটামান বজাত গৈছোঁ তথাপিও ইমান মানুহ চাওকচোন বাপৰে সেইটো উঠা চিৰিটো এতিয়া আৰু আমিও উঠি যাওঁ ব'লক ফুৰিবলৈ আহিছোঁ তেখেতৰ গাত আজি নিচাই নে প্ৰভুৰ প্ৰতি মানে শ্ৰদ্ধাই নে ভক্তিয়ে নে সাপটোৰ প্ৰতি মৰম মই নাজানো কিন্তু মানে মই নিজেই দেখি পেলাই পগলা হৈ গৈছোঁ চুমা ধুমা খাই আনকি মুখৰ ভিতৰতো ভৰাই দিছে সাপডাল মানে গোটেইডাল নহয় আৰু জাষ্ট মুখখন মানে মুখৰ ভিতৰতো ভৰাই দিছে মানে অ' মা একদম দেখি কেনেকৈ চক সাপ আৰু বেলেগ নাই কিন্তু আৰু এটা বস্তু আনিছে এইটো বিচ্ছু নে কি বুলি কয় জানো মই নাজানো ইমান ভালকৈ দেই বিচ্ছু বুলিয়ে জানো আৰু কি কয় আপোনালোকে কমেণ্ট বক্সত জনাবচোন আৰু এই সোপাও আনিছে এইটো কামোৰে হেনো মানুহক কেনেকুৱা ইচ্ছা সাপটো সকলোৱে চুই থকা দেখি পেলাই নি ইমান ভয় লগা নাই বাৰু সেইকাৰণে মোৰ ডিঙিটো ল'বলৈ মন গৈছে এপাক সাপটো সেইকাৰণে আৰু মই মানুহজনক সুধি পেলালোঁ এনেকৈ সুধিলে ৰিক্স ল'ব নাই আপুনি সুধিব নাই বহক নাই মই এনেই সুধিছোঁহে সপন নুখুদে আৰু লৈ যাওক নাই কুলকুল আছে পিলি কৈছে এইবোৰ আজি সাপৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল কেনেকৈ লাডু 10 টকা মিছা ধৰিব নাই আহিম নে খালে গোটা পাম নাই গোটা পাম ক'ত পাম কাটিব লাগিব সুধিছে দম দিছে নে
মোৰ মাতে নাগাতো ক্লজো লৈ যা দম দিছে কেলে ধেমালি কৰিছোঁ এতিয়া আমি যাওঁ আৰু ইয়াতো চাবলগীয়া আছে বাহিৰলৈকে যাওঁ ব'ল এতিয়া আমি যাওঁ বাহিৰলৈ চলো এই ছোৱালীজনী মুখখন দেখি বেয়া লগা নাই নে আৰু অৱশেষত লাগি ভাগি 30 টকাত এটা ঘোটাৰ বটল ল'বলৈ সক্ষম হ'লোঁ মই আৰু এয়া হৈ গ'ল আজিৰ দিনটোৰ বিশেষ এইফালে হৈছে হেৰিয়া কি ঘোটা আৰু এয়া হৈ গ'ল ভাঙৰ লাডু মই ভাঙৰ লাডু 10 টকাৰ ল'লোঁ প্লাছ ঘোটা বটল লৈছোঁ ঘৰত খামগৈ মই নেগেটিভ বটললৈ আহি পেলাই লগ পালোঁ আমাৰ বিখ্যাত ইউটিউবাৰ ৰোষ্টাৰ দাদা একদম দাদা কি খবৰ ভাল ভাল এই আমাৰ লগতে বৌকো লগ পালোঁ বৌ কি খবৰ ভাল আপোনালোকৰ ঘৰ ক'ত আছিলে যোৰহাটৰ পৰা ইয়ালৈ আহিছে কেনেকুৱা লাগিলে ইয়াৰ পৰিৱেশটো আজি বহুত বেছি ভিৰ ভাল লাগিছে দেই বহুত ভিৰ তাকে বাকী ভাল লাগিছে ন ইয়ালৈ আহি বঢ়িয়া চেনেলটোৰ নাম কুকিজ ব্লগ এণ্ড ফুড কুকিজ ব্লগ এণ্ড ফুড হয় কুকিজ ব্লগ এণ্ড ফুড চেনেলটোকো ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব যাতে আৰু আগুৱাব পাৰে সকলো যথেষ্টখিনি কৰিছে পুৰা থেংক ইউ ছ' মাছ বাকী লগ পাই ভাল লাগিলে দেই ভিডিঅ' কৰিছোঁ আকৌ ফিল্ম বনাইছে নেকি স্মাইল প্লিজ হাঁহি এটা মাৰি দিয়ক এয়া চিলিম আনি পেলাই যুঁজা চলাই আছে হয় নাই হ'ব খোজ কাঢ়ি ভৰিছে বিষাই গৈছে ইমানে বেছি ৰ'দ বহুত ভাগৰ লাগিছে ফাইনেলি আহি মেইন ৰাস্তাটোৰ ওচৰত পাইছোঁহি আৰু মানে খোজ পিছলেহে লৈছে আগলৈ লোৱা নাই মানে ফাইনেলি আমি ঘৰলৈ যাবলৈ আহি আছোঁ ইয়াৰ লগত কেইটা দেখিছে নাই দুটা ভাঙৰ লাডু আচাৰ হেৰি ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অসমৰ জেগাডাল লগ পালে বহুত বেছি ভাল লাগিলে সিমানে যদি মই সমাপ্ত কৰিছোঁ বাই আৰু ঘৰত আহি পিনি ঘোটা খাই মোৰ এইটো অৱস্থা হ'ল A few moments later. Bạn đã mua cái gì đi